বন্ধুসকল, আজি মই আপোনালোকক লৈ যাম ৰঙাপাৰা এটা ঐতিহাসিক বজাৰলৈ, যিখন বজাৰৰ নাম বৰজুলি। আপোনালোকে গ্ৰাম্য বজাৰৰ যি সৌন্দৰ্যতা সৰলতা আছে সেয়া আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব। বলক যাওঁ। বন্ধুসকল, এই দোকানখন দেখিছে? এই দোকানখন এসময়ত আমাৰ দোকান আছিল। ইয়াতে মই বহিছিল, আমি গেলামাল লৈ আহিছিলো। আজি দেখিলে তোক লাগে এখন আমাৰ দোকান আছে, এখন আমাৰ জেঠাৰ দোকান আছে। মোৰ প্ৰিয় মাংস খাই কিনি বৰ ভাল পাওঁ। ইয়াৰ গাহৰি ককা, আজি গাহৰি কিমানে? 400। ধুনীয়া লাগিছে। ইয়াৰ পৰাই মই লৈ মোৰ প্ৰিয় মাংস গাহৰি। বহুত বহিছে আজি। খাচী নেকি? খাচী নেকি? মালটো কি চালে গম পায়? কি চালে গম পায় খাই বুলি? খাই বুলি কেনেকে গম পায়? এইটোৱে এইটো চালে খাই বুলি গম পায়। বুজিছো, সেইটো হয় নেকি? অলপ লৈ যাওঁ, খাম। বেছি নলওঁ, এইটো কিমান কেজি? ইয়াত 200 টকা হৈছে। বজাৰৰ ভিতৰৰ দৃশ্য চাওক, বহুত ডাঙৰ বজাৰ। পাচলি বহুত উঠিছে আজি, বহুত শাক পাচলি উঠিছে। ধুনীয়া ধুনীয়া দেখিবলৈ পাই আছে। ৰঙা ৰঙা জলকীয়া মৰিচ কত? 20 টাকা। খুব সুন্দর মরিচ। দেখলাম কম দামতে আছে, 20 টাকা পোয়া। 20 টাকা পোয়া। বজাৰৰ ভিতৰৰ দৃশ্য। ইয়াতে মোৰ এজন বন্ধুৱে দোকান কৰে, তাকে বিচাৰি ফুৰিছো কোনফালে আছে। গেলামাল দোকান চাই লওঁ। মই বজাৰৰ ভিতৰত প্ৰৱেশ কৰিছো। জাল বিক্ৰী কৰি জাল কত করে? আমি তো লইতাম না। দাম করে দিয়ে চললাম। কত করে? মানে হাইয়েস্ট দাম 1200 টাকা। কম কম আছে? কোথায় আছে? রাঙাপাড়া তো বাজার। এই জালবিলাক দেখিছে নে আপোনালোকে? বেছি দাম নহয়, 1200 টকাত আপোনালোকে ভাল জাল পাই যাব। ৰঙাপাৰাৰ পৰা আহে কাপোৰৰ দোকানবিলাক ভালে চাৰিওফালে কাপোৰৰ দোকানবিলাক বহিছে। ৰঙাপাৰাৰ পৰা আহে বেছিভাগ দোকান ইয়াত। গ্ৰাম্য বজাৰৰ সৌন্দৰ্য ইয়াতে। বিভিন্ন ঠাইৰ পৰা ইয়াত বেপাৰীসকল আহে। বিভিন্ন ধৰণৰ কাপোৰ ইয়াত বিক্ৰী কৰি আছে। চেমেৰা কিমানে? উঠা 4টা 20, 3টা 20। কেই দাম? ৰঙাপাৰা বজাৰৰ নিচিনা সস্তা বস্তু নাই আজিকালি না? চেমেৰা 10 টাকা মুঠা আৰু মালটা হৈছে 20 টাকা 3টা।
আজিকালি আচলতে বস্তুবিলাকৰ দাম বৰ বৃদ্ধি হৈছে। ডাক্তৰী পঢ়ি আছে মোক কিন্তু গাড়ীত পালো মোৰ বন্ধু হয় পঢ়িছিলো খেলিছিল আজি 50 বছৰৰ ওপৰ হ'ল দোকানদাৰ তেওঁলোকে বাপেকে কৰিছিল এতিয়া নাই নাম হৈছে সত্যজিৎ বৰুৱা কি হাল ভাই লোকেল পাতি হাঁহ কিমান জোৰা জোৰা পাৰিবিলে ডাঙৰ বাচিব নাই চাইনা হয় কিমান ডাঙৰটো চাইনা হাতটো কিমান কৰিলো দামে নাই 1500 টাকা দাম হাঁহৰ পোৱালি बच्चा है ना हम नहीं जाएगा कैसे सब या तो हम पोवाली কত মুরগি পঞ্চাশ মুরগি কত 550 কেজি আছে কেজি কত বহুত দাম নেই রাঙাপাড়াতে ইমান দাম নেই 400 টাকা তো কেজি মুরগি কেজি কত ভাই 5.5 কেজি আচ্ছা বস্তু ভালো দেই গাহরি গাহরি ফল বেশি হয়েছে গাহরি কত করে এটা তো আপনার দাদা 9200 9200 টাকা জোড়া খেলো না মানে খাসি মাল নাকি আসি নয় আসি মানে করিব না 9200 টাকা জোড়া সাইজ মানে কিলো হয় এটা অস্ট্রেলিয়ান কোন অস্ট্রেলিয়ান হয় এটা অস্ট্রেলিয়ান রাইট 9000 টাকা দাও অস্ট্রেলিয়ান বাজাৰত আচলতে সকলো ধৰণৰ মুৰ্গী পোৱা যায় ইয়াত দেখা পাইছে আগতে বহুত আছিল ছাগলী আহিছিল গৰু আহিছিল আৰু ইয়াত এটা বৰ ডাঙৰ এটা বস্তু হয় জানে মুৰ্গী আখৰা মুরগি নিলে তবে আখৰা চলে এই আখৰাত আপোনাৰ মুৰ্গীসকলৰ মাজত যুঁজ চলোৱা হয় যিহেতু তাৰ পৰা গৰম পৰাৰ কাৰণে আখৰা বন্ধ কৰা হৈছে ছাগল কত ভাই না আমি দাম কম না মাইকি না পাঠা কত করে বিক্রি করতেছে কত করে বিক্রি 3000 একটা 3000 পিস আজকাল ছাগল কম ওঠে না এক সময় আমি বেচতাম আমি যখন ছোট ছিলাম তখন আমি বেচতাম ছাগল নিয়ে যেতাম তখন তো 200-240টা ছাগল পুষেও না মানছে সাইডেও দিচ্ছে এখন নগোয়া সাইডে কত করে টুকরি 150 নিজে বানাও নিজে বানাই কিনেন তোমাকে কিনে আনিছি এখানে অলপমান দামটো বেছি হৈছে ছাগলী মাংস দোকান বজাৰৰ প্ৰৱেশত এইখিনি স্থায়ী দোকান সদায় বহে এই দোকানবোৰ আপোনাৰ তেতিয়া পাব আপুনি ইয়াত দোকানবিলাক এই সমগ্ৰ দোকানবিলাক স্থায়ী দোকান সেইফালেও আছে আপোনাৰ দেখিবলৈ পাইছে এয়া বজাৰৰ প্ৰৱেশ পথ ফালে সোমাইছিলোঁ এতিয়া ওলাই যোৱাৰ সময় আহিছিলোঁ
যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ